Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু মাই চেনেল। আৰু এয়া দেখিছে নেকি ধুনীয়া পিছফালে পথাৰ, এইফালে ৰাস্তাৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু গৈ আছোঁ এতিয়া যোৰহাটলৈ। মানে এইকেইদিন অহা যোৱাই হৈ আছে, প্ৰায়ে গৈছোঁ আৰু প্ৰায় মানে কি মোতকৈ বেছি হাজবেণ্ড যায়, কাৰণ কৈ আছোঁ আগতেই যে আমাৰ ঘৰৰ কাম কৰি থকা হৈছে যোৰহাটত। সেইটো কাৰণে এতিয়া এয়া আমগুৰি পাইছোঁহি, গৈ আছোঁ। আৰু আমগুৰি এইখিনি বৰ ধুনীয়া, অকণমান ৰৈ লৈছোঁ, কিবা এটা মানুহজনে আনিব গৈছে। এইয়া এইখিনিতে অলপ ৰৈ লৈছোঁ, তাৰ পৰা গৈ আছোঁ আৰু আহি পালোহি। এয়া দেখিছেনে আমাৰ ঘৰৰ কাম মানে 70% কাম হৈছে আৰু বাকী 30% আছে। তাৰ পৰা ল'ৰা পৰীক্ষা শেষ হ'ব, মেট্ৰিক পৰীক্ষা, আমি আহি যাম আৰু আমাৰ নতুন মৰমৰ ঘৰখনলৈ। বহুত আশাৰে ৰৈ আছোঁ, সঁচাই সপোনৰ ঘৰ বুলি কয় যে, এয়াই। আৰু দেখিছেনে এতিয়া একদম গধূলিয়ে হ'ল, পুৰা যোৰহাটৰ পৰা ঘূৰিও আহিলোঁ বুজিছেনে। তাত গৈ ভিডিঅ' বেছিকৈ কৰাই নহ'লে, মানে ইফালে সিফালে যাব লগাত হ'ল, মিস্ত্ৰীৰ লগত ইটো লাগে সিটো লাগে, দোকানত কিবা কিবি কিনা হ'ল আৰু পাহৰি থাকিলোঁ। এতিয়া গাড়ীত উঠিহে মনত পৰিছে, মই ভিডিঅ' কৰি আছিলোঁ ন। সেইটো কাৰণে এতিয়া আকৌ কণ্টিনিউ কৰিছোঁ। ইয়াৰ পিছত কি কিনো হয় ঘৰ পামগৈ আৰু আপোনালোকক দেখাই থাকিম। এইয়া আপোনাৰ ভাগৰ লাগছি, কিतना ভাগৰ লাগছি, টায়াৰ্ড সঁচাকে দে। The next day. এয়া আজি নেক্সট ডে ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। আৰু এতিয়া দুপৰীয়া ভাত বনাই আছোঁ। ইমান ঠাণ্ডা পৰিছে নহয়, মানে বৰষুণ দি আছে, পুৰা নেৰানেপেৰা বৰষুণ, অকণমান দিয়ে আকৌ এৰে, কিন্তু ঠাণ্ডাটো বহুত। আৰু ভালো লাগিছে পিছে দেই, বেয়াও লাগে ঠাণ্ডা ঠাণ্ডা বুলি। কাম চাম কৰিবলৈ আমাৰ মাইকী মানুহসকলৰতো বহুত এলাহ লাগে ঠাণ্ডা, কিন্তু নকৰিলেতো নহ'ব, কৰোঁ। আৰু কি জানেনে, গধূলি হ'লে জুই একুৰা ধৰি লওঁ, এনেকুৱা মজা লাগে নহয়, জুই আমেজ লৈছোঁ ঠাণ্ডা বুলি। তাৰপিছত আলু পুৰোঁ, বেঙেনা পুৰোঁ, আৰু এতিয়া দুপৰীয়া এয়া ভাত বনাইছোঁ একদম ঠাণ্ডা বুলি, পূৰা ড্ৰাই ফ্ৰাই গাহৰি মাংস। এইজনী অকল মোবাইল মেনিয়া শইকীয়াজী। মুখখন এবাৰ দেখাই দিয়ক এইফালে, লাজ লাগিছে কইনাজনী। চাওঁ এইপিনে, চাওঁ কইনা, আমাৰ কইনা একদম মোবাইলত ব্যস্ত। ভাত দিম আৰু ন, খাব আৰু আমাৰ কইনাই। খং উঠি গৈছে নিব। মই কিবা এটা আহিলে পাৰ্চেল, ভাবিলোঁ আপোনালোকৰ আগত আনবক্সিং কৰোঁ, কিনো হয় চাওকচোন। কিন্তু তামাম দিয়ে ন। গোটেই যে লেতেৰা পৰি থাকে জানোনে, ধন বিচনাতে পৰিছে আৰু। চাওক এইটো ধনৰ কি হয়, বয়চন। এইটো চিধা কৰিবা। দেখাবানে? এইটো ধনে নিজে অঁকা আঁকি, এইটো কি কয়, এইটো আৰ্টটোৰ নাম এনিমি আৰ্ট। তাৰপিছত এইটো আমাৰ ফটো এখন যে বনাইছিলে পাপাকে, সেইটো কাৰণে সিও এনেকৈ আৰ্ট এটা আঁকি দি পঠিয়ালে। এইটো কি বুলি কয় এইটোক, মানে গোটেইটোক এক্ৰেলিক। ভালে, ধুনীয়া লাগিছে। এইটো ধনৰ যোৰহাটৰ নিউ ৰুমত সজোৱা হ'ব, হয়নে, আমাৰ নতুন ঘৰত। চবেই মানে ৰেডি আৰু বাপ বেটা। বৰষুণ পুৰা দেখিছেনে, আৰু একদম বতাহো দি আছে ফিৰফিৰিয়া। এইয়া বৰষুণৰ বতৰত কাপোৰ এনেকৈ বাৰাণ্ডাতে মেলিছোঁ, আৰু এইয়া একদম লাই পাত দি দিছোঁ, দেখিছে, মজা পিচ। বৰষুণৰ বতৰত ঠাণ্ডাত খাবা আৰু একদম ৰঙা হৈ গৈছে পুৰা। আৰু এইফালে বনালোঁ মাটি দাইল, মানে বইল কৰি লৈছোঁ চিটি, তাৰ পৰা এতিয়া তেল মাৰিম এইখিনি, পুৰা বিলাহী দি দিছোঁ,
মাটি দাইল এইকেইদিন পূৰা খোৱা হৈছে দেই, মই বৰ ভাল পাওঁ। মাঘৰ পৰা মাজে মাজে খাই আছোঁ আৰু। এতিয়া মেথি দিছোঁ তেল মাৰিবলৈ মাটি দাইল, তাৰপৰা 2টা শুকান জলকীয়া, তাৰপাছতে দিছোঁ অলপমান পিঁয়াজ, মেথি, পিঁয়াজ, শুকান জলকীয়া, একদম ধুনীয়া গোন্ধ এটা আহে এনেকৈ। আৰু হালধি মই তেলতহে দিওঁ, এনেকৈ কুকাৰত হালধিটো নিদিওঁ, কুকাৰটো লেতেৰা হৈ যায় যে, সেইকাৰণে তেল মাৰোঁতে এনেকৈ ডাইৰেক্ট ইয়াতে মানে হালধি দি দিওঁ। আৰু এয়া তেল মাৰি দিওঁ। আৰু এতিয়া খাবহে লাগে আৰু দেই, একদম ৰেডি হৈ গ'ল গৰম গৰম মাটি দালি, একদম ৰঙা ৰঙা গাহৰি ফ্ৰাই লাই শাকৰ লগত। মজা। A few minutes later. ডাৱৰীয়া বতৰ, ভাত পানী খাই আৰু শুই দিলোঁ, ঠাণ্ডাও যিহে। তাৰপৰা এতিয়া গধূলিয়ে হ'ল, এতিয়া চাহ বনাইছোঁ আৰু খোৱাহে হৈছে আজিৰ দিনটো। ঘৰৰ ভিতৰতে সোমাই সোমাই ওলাইও যাব নোৱাৰোঁ ক'তো, মানে কিনকিনীয়া বৰষুণ দি আছে। এয়া গধূলি গৰম গৰম ধুনীয়াকৈ আদা দিয়া চাহ বনাইছোঁ। বস্তু এটা দেখাইছোঁ, এইটো দেখিছেনে? এছ বিস্কুট। আপোনালোকে মনত পৰিছেনে বাৰু? বহু আগতে ওলাইছিলে, সেইদিনা বজাৰত দেখিলোঁ, খাই মোৰ বৰ ভাল লাগে। এতিয়া চাহৰ লগত তাকে খাম। এছ বিস্কুটৰ চাহ বহুত দিনৰ মূৰত পাইছোঁ ন বজাৰত। ঠিক আছে, চাহকাপ খাওঁ আৰু আপোনালোকৰ পৰা আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। নেক্সট আকৌ এটি ভিডিঅ'ত লগ পাম অতি সোনকালে। আজিলৈ তেনেহ'লে আহিছোঁ। ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট এটা কৰি দিব। বাই বাই।